16-17 বছৰ ছোৱালীৰ যিটো আছিল তাত মই কমিটেড যিটো ফাইটিং হয় তাত মই গ'ল্ড পাইছিলোঁ আৰু কাটাত মই 3rd পাইছিলোঁ, ব্ৰঞ্জ পাইছিলোঁ। ভাল লাগিছে আচলতে খেলৰ জৰিয়তে আমি যথেষ্টখিনি মানে নেদেখা ঠাইও আমি দেখিবলৈ পাইছোঁ আৰু বহুতখিনি সন্মানো পাইছোঁ মানুহৰ পৰা, মানে নতুন এটা পৰিচয় পাইছোঁ খেলৰ জৰিয়তে, বহুতখিনি বেছি ভাল লাগিছে। আমাৰ আগত আহি আছে আমাৰ যিখন ইউথ অলিম্পিক আমাৰ আহি আছে ষ্টেটৰ কম্পিটিশ্যন, তো তাত এটা ভাল পাৰফৰ্মেঞ্চ দেখাব পাৰিলে ভাল হয় আৰু তাৰে প্ৰেক্টিচ কৰি আছোঁ। যে লখিমপুৰ জিলাখন অতি পিছপৰা এটা অঞ্চল, কিন্তু শেহতীয়াভাৱে লখিমপুৰ জিলাখনত খুব 2-3 বছৰৰ ভিতৰত লখিমপুৰ জিলাখনত এটা সাংঘাতিককৈ খেল সম্পৰ্কত, ক্ৰীড়া সম্পৰ্কত এটা খুব ডাঙৰ ধুনীয়া এটা পৰিৱেশ সৃষ্টি হৈছে। এইটো লখিমপুৰ জিলাবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু সেই লখিমপুৰ জিলাত খুব নীৰৱে কেইগৰাকীমান উদীয়মান যুৱকে খুব সুন্দৰভাৱে নিৰবিচ্ছিন্নভাৱে তেখেতলোকে আজি প্ৰায় 5-6 বছৰ ধৰি কেৰাটে ডু একাডেমি খুলি তেখেতলোকে কেৰাটেৰ প্ৰশিক্ষণ দি আহিছিল আৰু গোটেই অঞ্চলত নাওবৈচা, লখিমপুৰ গোটেই অঞ্চলতে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ তেখেতলোক সক্ষম হৈছে। গতিকে আমাৰ কাৰণে গৌৰৱৰ বিষয়। আৰু ইয়াতে প্ৰশিক্ষণ লৈ তেখেতলোকে ৰাজ্যিক পৰ্যায়ত, নৰ্থ ইষ্ট পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সোণৰ পদক আনিবলৈ সক্ষম হৈছে। শেহতীয়াভাৱে উৰিষ্যাত যি নেশ্যনেল প্ৰগ্ৰেম হৈছিল, এই নেশ্যনেল প্ৰগ্ৰেমত নাওবৈচাৰ এটা টীমে গৈ অসমৰ এটা টীম গৈছিল, তাৰ লগত নাওবৈচাৰ এটা টীম গৈছিল আৰু বৃহৎ সফলতা পাবলৈ সক্ষম হৈছিল। তাত বেষ্ট টীম হিচাপে তেখেতলোকে পাবলৈ সক্ষম হৈছিল। গতিকে এইটো নাওবৈচাবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়। কম সুবিধা থকা জেগাৰ পৰা গৈ 140 কোটি ভাৰতীয়ৰ মাজত গৈ এটা ভাল টীম হিচাপে তেখেতলোকে নিজৰ পৰিচয় দাঙি ধৰিছে। গতিকে এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। আৰু আমি এছ'চিয়েশ্যনৰ অসমৰ প্ৰশিক্ষকৰ চিফ মনোজ গগৈদেৱ আছে, তেখেতৰ নেতৃত্বতে গোটেই ইয়াতে এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে আমি তেখেতলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল প্ৰশিক্ষাৰ্থী, অভিভাৱকে খুব নিৰবিচ্ছিন্নভাৱে কষ্ট কৰি তেখেতলোকক ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ আগবঢ়াই লৈ গৈছে, তেখেতলোকলৈ মই তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা প্ৰকাশ কৰিছোঁ ভৱিষ্যত দিনত নেশ্যনেল পৰ্যায়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইসকল ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ফলাফল পাবলৈ সক্ষম হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।